हेलो फ्रेंड्स की खबर ভালনে সকলোৰে মই কিমান দত্ত আপোনাক গীত কিস্তিবাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া দিনৰ প্ৰায় 12:30 হৈ গ'ল আৰু মই ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিব নোৱাৰিলো কিয়নো ৰাতিপুৱা আলহী আহিছিল আৰু এবোৰ কৰি থাকোতে ব্লগ ষ্টাৰ্ট কৰা নহলে গতিকে এতিয়া ভাবিছো ব্লগটো ষ্টাৰ্ট কৰো সো ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত মতামত দিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদিহে আপুনি মোৰ চেনেলটো নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব মোৰ ভাতৰ হুইসেল মাৰিছে সো বলো ভিডিঅ'টো আৰম্ভ কৰো বৰ্তমান মই পাকঘৰত আছো হুইসেলটো মৰা দেখি গুচি আহিলো মই দালি উঠাই থৈছো এইফালে আৰু ভাজি বনাম কিবা এটা কি কৰো আপোনালোকো দেখাম বাৰু পাছত লাহে লাহে যদিহে সময় হয় তো চাই থাকক পাচলি কাটো দাংবডি ভাজিম আৰু কিবা এটা বনাম মানে ৰঙালাও আছে সেয়া বনাম হৈ যাব আৰু আজিৰ দিনত মই তামোল এখন খাই আছো মুখত ভৰাই আছো আপোনালোকে জনাবচোন কোনোবাই তামোল খায় নেকি বহুতে মোক নাখায় চাগে মানে আমাৰ ঘৰতো প্ৰায় কোনেও নাখায় হাজবেণ্ডটো দেখিবই নোৱাৰে খালে কিন্তু মই মাজে মাজে কাটি থোৱা পালে অকণমান খাইলো এয়া তামোল এখন চুবাই আছো আপোনালোকে জনাবচোন কোনোবাই খায় নেকি বহুতে চাগে নাখাবই ন তো পাচলিখিনি কাটি লওঁ চলি কাটি থাকোঁতে কথা এটা মনত পৰিল মানে কথা এটা ঘপককৈ মনলৈ আহিয়ে আছে এইকেইদিন মানে অসমখনত কি হৈছে একো ধৰিবই নোৱাৰা হৈছে ইমান মানুহবিলাক মাৰিব লৈছে মানে পুতুককৈ কিবা এটা হ'লেই মাৰি দিয়ে কি হৈছে বাৰু মানুহবিলাকৰ একেবাৰে মৰম চেনেহবিলাক নাইকিয়া হৈ গ'ল নেকি বাৰু বহুত চিন্তা হৈ গৈছে মই তাকে ভাবি কাটি আছোঁ চ' ভাবিছোঁ আপোনালোকে সুধো মানে ভয়ে লগা হৈছে ন আজিকালি ঘপককৈ কিবা এটা হৈ গ'লেই যেন মাৰিয়েই দিব চিধা কি যে হ'ব মানুহবিলাকৰ মৰম চেনেহবিলাক নাইকিয়া হৈ গ'ল নে কি একো বুজিব পৰা নাই নে ভয়বিলাক নাইকিয়া হৈ গ'ল কি যে হৈছে নহয় সঁচাকৈ দেই ইমান হ'ল বুলি মানুহ মাৰি দিয়ে কেনেকৈ একেবাৰে বৰ ভয় লগা ঘটনা কিছুমান ঘটি থাকিব লৈছে অসমত মোৰ চিন্তা হৈ গৈছে হ'ব আহি গ'লো আৰু এতিয়া প্ৰায় 2:30মান হৈ গ'ল খোৱা বোৱা হৈ গ'ল মোৰ ভাগৰ আৰু খাই বৈ আজৰি হৈ বতৰটো ইমান বেয়াকৈ আহিছে ন কোলা হৈ একদম পুৰা বতাহ চতাহ মাৰি আহিছে পুৰা সো এতিয়া ভাবিছোঁ অলপ কিবা এটা কৰোঁ মানে কিবা এটা বনাওঁ আপোনালোকক অলপ চলপ দেখাম বাৰু মানে মই গোটেইটো ভালকৈ ইমান নাজানো গতিকে ইমান ডিটেইলছত মই নেদেখাওঁ কিন্তু ময়ো মানে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম সো দেখাম অলপ চলপ আপোনালোকক কি বনাওঁ সো সেইটো বনাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাইছোঁ এতিয়া মই বনাবলৈ লৈছোঁ ফটোৰ ফ্ৰেম আৰু ইয়াৰ কাৰণে লৈছোঁ মই এখন ডাঠ কাগজ আৰু ডাঠ কাগজখন মই আঁকি লৈছোঁ যিটো জোখত আপোনাৰ ফটোটো থাকে ফটো সাইজত কাটি ল'ম আৰু আপোনালোকক দেখাই আছোঁ কেনেদৰে কাটিছোঁ আৰু যেনেদৰে ফটোখনৰ সাইজটো থাকে ন তেনেদৰে মই কাটি লৈছোঁ আৰু এনেদৰে এখন বগা কাগজ ইয়াত লগাই ল'ম আৰু ইয়াত আঠা লগাই পেলাই মই চাউল লগাই দিম মানে আঠাটো লগাই পেলাই ফেব্ৰিকুইড লগাই পেলাই চাউল লগাই দিম দেখিছে চাগে মই বগা কাগজখন লগাই আছোঁ এনেদৰে বগা কাগজখন তাত লগাই লৈ পেলাই ধুনীয়াকৈ এটা ফ্ৰেম জোখাই বনালৈ তাতে মই আঠা লগাই চাউল দি দিম আৰু এইটো হ'ল চাউল দিয়াৰ পাছত আৰু ইয়াতো মই ৰং কৰিম আৰু অলপ আৰু এতিয়া আহি গ'ল মোৰ ভাগৰ ভালকৈ পোহৰত দেখাইছোঁ ৰ'ব এইটো পোৱালিটো আৰু মেইন বস্তুটো হ'ল এইটো আৰু ফাইনেল বস্তুটো হ'ল এইটো ফটো চটো লগাই দিলোঁ মজা সো এখন বনাইছিলোঁ প্ৰথমতে আৰু এতিয়া মই ইয়াতে কি আছে আপোনাক দেখাই দিছোঁ ৰ'ব ইয়াত আছে চাউল জিলিক জালাক লাইট আৰু এখন মই ইয়াক দি দিওঁ মানে ভাগিনটোক দি দিওঁ সি বনাই থাকোঁতে যিহেতু লগতে লাগি আছিলে আৰু মই নেক্সট বনাম এইখন ফটোত সো এখন তাক দি দিওঁ
এইখন এতিয়া কি কৰিবা বৌ লৈ যোৱা এনেকৈ লৈ যোৱা তাত ঠিক কৰিব আৰু এইখন হ'ল ফটো এইখন ভাগিনটোৰ 1 বছৰ 1.5 বছৰমানৰ ফটো হ'ব তাৰ চুলি কাটি দিছিল তেতিয়াৰ ফটো হয় আৰু ফ্ৰেমটোত ইয়াতে মই চাউল দিছোঁ লগতে সেই ৰঙা ৰঙা ৰংবিলাক নেল পলিচ কিবা কিবি ঘৰুৱা ৰং মানে এইবিলাক আৰু মই আইশ্বেডো কিবা কিবি সেইবোৰ দি বনোৱা হয় বিশেষ ৰং নাছিল মই ঘপককৈ আজিৰ ভিতৰত বনাই দিলোঁ দেখিলে যে মই এটা এলবাম কি কয় এইটো ফটো ফ্ৰেম বুলি ফটো ফ্ৰেম এটা বনালোঁ আৰু সেইটো মই বনাইছোঁ মানে মই চাই বনাইছোঁ ইউটিউবৰ পৰাই মোৰ এগৰাকী ফ্ৰেণ্ড আছে তেওঁৰ বনাই বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আৰু তেওঁৰ সেই ভিডিঅ'টো চাই মোৰ বহুত মন গৈছিল বনাবলৈ আৰু মই সেইটো কাৰণে আজি ট্ৰাই কৰিলোঁ মই বিশেষ ডিটেইলছত একো নাজানো মানে প্ৰথম ট্ৰাই কৰিছোঁ কৈছোঁৱে গতিকে সেইকাৰণে ইমান ডিটেইলছত পোৱা নাই যদিহে আপোনালোকে ভালদৰে চাব বিচাৰে সেই ভিডিঅ'টো আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু আপোনালোকে চাই ল'ব পাৰে বহুত ধুনীয়াকৈ তেওঁ দিছে মানে কেনেদৰে কিমান চেণ্টিমিটাৰ ল'ব লাগে কি কৰিব লাগে কিমানডোখৰ কাটিব লাগে চব ধুনীয়াকৈ ডিটেইলছত দিছে মানে তেওঁৰ ফটো ফ্ৰেমটো দেখি আপোনাৰ নিজৰে বনাব লাগিব আৰু সেই দেখিয়ে ময়ো বনালোঁ একবাৰ আপোনালোকক দেখাই ল'লে এই মই শুকাবলৈ দি থৈছোঁ ভালদৰে শুকুৱাই নাই মই ইয়াত এডাল ৰছী লগাই দিলোঁ এইটো হ'ল মোৰ ফ্ৰেমটো আৰু টিকলাটোৰ ফটো এখন লগাই থৈছোঁ ইয়াতে মই কালাৰৰ নামত কি ইউজ কৰিছোঁ মই আপোনালোকক কৈ দিছোঁ মই দেখুওৱা নহ'ল মই ইয়াত আপোনাৰ যিটো নেল পলিচ থাকে ন পুৰণা কিছুমান অলপ থাকে কিন্তু ইউজ কৰা নহয় মানে নখত লগালে নহয় সেইবিলাক এনেকুৱা ৰঙা ৰঙৰ দেখিছে চাগে ন ৰঙা চাগে মাজে মাজে আছে সেই ৰঙাবিলাক সেই নেল পলিচ হয় আৰু গ্ৰীণ কালাৰটো গ্লিটাৰ আইশ্বেডো হয় যিটো মই ইউজ কৰা প্ৰায়ে নহয় মই এপ্লাই নকৰোঁ কালি মই হয়তো দেখাইছিলোঁ নেক্সট আগৰ ভিডিঅ'টোত আৰু তাৰ গ্লিটাৰ আইশ্বেডো আৰু এইটো সেই একেই হয় তেনেদৰে যিবিলাক কিবা কিবি মানে ঘৰৰ বিশেষ কিবা কিবি ৰঙে দিয়ে বনোৱা হয় চাউলেদি বনাইছোঁ মই কৈছোঁৱে আৰু এইটো এনেকৈ বনাব পাৰি বুলি মই সঁচাকৈ ভবা নাছিলোঁ তেওঁৰ ভিডিঅ'টো চাইহে বনাবলৈ সঁচাকৈ মোৰো ভাল লাগিছে এতিয়া নিজে কিবা এটা বনাইছোঁ আৰু এখন বনাম কৈছোঁৱে মই এখন হাজবেণ্ড আৰু মোৰ ফটো এখন আনি থৈছোঁ সেইখনেদি বনাম আৰু এখন হ'ল আৰু সেইখন বনালে আপোনালোকক দেখাম আৰু আপোনালোকে যদি সেই ভিডিঅ'টো চাব বিচাৰে মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব সেই লিংকটো ভালদৰে মানে সেই ভিডিঅ'টো বহুত ধুনীয়াকৈ বনাইছে তেওঁ আৰু এইখনটো এতিয়া মোৰ এইখন হৈ গ'ল চ' এতিয়া অলপ 4:30 মানে হৈ গ'ল মই অলপ এক্সাৰচাইজ কৰি লওঁ বুলি ভাবিছোঁ সেইখিনি বহুত দেখুওৱা নহ'ব চাগে এক্সাৰচাইজ কিন্তু মই এটা আপোনালোকক বিশেষকৈ এতিয়া নহয় অলপ দিনৰ পাছত এটা এক্সাৰচাইজ দেখাম যিটোৱে নেকি মোক বহুত বেছি হেল্প কৰিছে সেইটো মই আপোনালোকক নিশ্চয় দেখাম কিন্তু আজি নহয় আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিম আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনে পালে মোক জনাব আৰু শেষত মানে এতিয়া তলত কমেণ্টছ বক্সত কমেণ্টছ কৰিও জনাব যে কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে যদিহে আপোনাৰ মোৰ চেনেলটো নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তলত থকা সেই ৰেড বটনটো ক্লিক কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যায় আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ বাই বাই